হেল্ল' এভৰিৱান, আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মোৰ অৱশ্যে ইমান ভাল নহয় দেই, বেমাৰ মাত একদম ফাটি অৱস্থা নাই। মাতটো নোলোৱাই হৈ গৈছিলে, এতিয়া অকণ ওলাইছে। মোৰ মাতটো ইগন'ৰ কৰিব। বিহু কামবিলাকত লাগিছেনে? কোনে কোনে ঘৰ দুৱাৰ চাফ চিকুণ কৰিছে? আমাৰ পিছে মানুহজনে লাগি আছে দেই। মোৰ বেমাৰ একো কৰিব পৰা নাই এইকেইদিন। বিহু আহি পালেহিয়ে যিহেতু, সেইকাৰণে অকণমান দেখাওঁ বুলি ভাবিছোঁ আপোনালোকক কি কি কাম কৰিছে। আমাৰ ঘৰ অকণমান মানুহজনে কেনেকৈ ৰং মাৰিছে, সেয়াকে অকণমান দেখাওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, চাই কেনেকুৱা জনাবলৈ এনেকুৱা আহিব। ব'লচোন তেন্তে মানুহজনে কি কৰিছে চাওঁ আজি। এইফালে মানুহজনে কাম লাগি আছে, ঘৰ ৰং মাৰি আছে। অকণমান বেয়া হৈ গৈছিলে, কালাৰবোৰ গৈছিলেগৈ, সেইকাৰণে অকণ মাৰি দিছে। সেইফালে ফুলৰ টাববোৰ অঁতাই থৈছে চব। এয়া আমাৰ ভঙা চিঙা ঘৰটো অকণমান মেৰামতি কৰি দিছে। আপোনালোকৰ বিহু কাম লাগিছেনে? বিহু যিহেতু আহি পালেহিয়ে। সেইফালে ৰং মাৰিছে, এইফালে চাই দিয়া, চাই দিয়া। খাই দিছে।